আমি আকৌ কৈছো যে আমি বিষয়ৰ পৰা ফালৰি কাটি নাযাওঁ আমি ছাত্ৰ ছাত্ৰীসকলৰ কথা পাতি আছো যিসকল ভুক্তভোগী তেওঁলোকৰ কথা পাতি আছো ভিক্টৰ ওচৰলৈ মই একদম সিধা কথা এটাই কৈছো আমাৰ একো ডিমান্ড নাই মোৰ এডিআৰই 1 ৰ পৰা মোৰ 4-5টা মান ডিমান্ড আছে আৰু সেইকেইটা ডিমান্ড আমাৰ এডিআৰই বুলি নহয় অসম পুলিচ বুলি নহয় অসমত যিমান নিকা আৰু স্বচ্ছতাৰ যিখিনি তেওঁলোকে গুণগান কৰি আছে যে নিকা হৈছে ট্ৰান্সপাৰেন্ট Transparency নোহোৱাকৈ কেনেকৈ নিকাটো আপুনি ক'ব পাৰে মই এই কথাটো কওকচোন দেৰ ইজ নো ট্ৰান্সপাৰেন্সি ইন দ্য এক্সামিনেশ্যন কোনো ধৰণৰ বাচ্চা এটাই নাজানে যে বাচ্চাটোৱে কিমানটা মানুহ এতিয়া মই বেলেগ একো নকওঁ এই 1:5 ৰেচিঅ'ৰ কথা যিটো কৈছোঁ টোটেল 24,515টা ষ্টুডেণ্টৰ লিষ্ট এখন মাৰি দেখাওক যদি অসম চৰকাৰৰ ইমানে সাহস আছে মই অসম চৰকাৰ বুলি নকওঁ মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো মই এই কথাষাৰ ক'বলৈ বিচাৰিম যে যদি আপোনালোকৰ ইমানে সাহস ইমানে যদি আপোনালোকে নিকা কৰি আছে তেনেহ'লে গিভ মি দ্য লিষ্ট অফ 24,515 ষ্টুডেণ্ট উইথ দেয়াৰ ৰোল নাম্বাৰ্ছ উইথ দেয়াৰ মাৰ্কছ দেট দে হেভ ক্লিয়াৰ্ড দ্য কাট অফ আৰু যেহেতুকে আপোনালোকে অলৰেডি নিজে টানি লৈছে যে মই কি ডিষ্ট্ৰিক্টে দিম তে ডিষ্ট্ৰিক্ট ৱাইজ আমাক 24,515টাৰ লিষ্ট দিয়ক বোলে কি বোলে বজালী ডিষ্ট্ৰিক্টত আমি চিলেক্ট কৰিছোঁ বোলে কিমানটা 80টা বোলে কি কামৰূপ মেট্ৰত বোলে ইমানটা বোলে অমুকত ইমানটা বোলে তমুকত ইমানটা তো সেই বস্তুটোৱে মই কৈছোঁ আমাৰ ডিমাণ্ড একো নাই আমাক লাগে অকল মাৰ্কশ্বিট আমাক লাগে প্ৰপাৰ কাট অফ আৰু কাট অফ এই কথাটো মই এটা কথা ক'ম মুস্পিকা বা যিটো এই দাদাও কৈছিলে যে যোন আছিলে আপোনাৰ লাইনত দাদাই কৈছিলে যে